Hello everyone, welcome to my YouTube channel Thirty Priyam. আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে বন্ধাকবি আৰু পিয়াজ কণীৰে ৰন্ধা এটা বিশেষ কেক। যদি আগতে এইদৰে আপোনালোকে খাই পোৱা নাই তেন্তে মোৰ ভিডিওটো চাওক আৰু এবাৰলৈ হলেও ঘৰত ট্ৰাই কৰক, নিশ্চয় ভাল পাব। আহক তেন্তে পলম নকৰি আমি ৰেচিপিটো বনাবলৈ আগবাঢ়ো। মই গেছত কেৰাহী বহাই দিছো আৰু ইয়াত দিছো অলপ মিঠাতেল। তাত মই দিছো কুটি থোৱা পিয়াজ, মই একেবাৰে মিহি মিহিকৈ কাটিছো। আপোনালোকে ইচ্ছা কৰিলে চপাৰত চপ কৰিও ল'ব পাৰে। ইয়াত মই ডাঙৰ পিয়াজ এটা দিছো আৰু এইখিনি এতিয়া ভালদৰে এবাৰ লৰাই লৈ ইয়াত মই দিম কুটি থোৱা বন্ধাকবি। বন্ধাকবিখিনি মই চপাৰত চপ কৰি লৈছো। ইয়াত মই সৰু বাটিৰে এবাটি জোখত বন্ধাকবি লৈছো। এতিয়া এইখিনি অকমান লৰাই দিছো আৰু ইয়াত মই দিম জোখমতে নিমখ বহুত বেছি নিদিব, যিমান খাই সিমান দিব। লগতে দিছো মই ইয়াত অকমান জিৰা ধনিয়াৰ গুড়া একেলগে দিছো। ইয়াত হালধি দিব নালাগে কাৰণ হালধি দিলে ইয়াত কেঁচা গোন্ধটো আহিব পাৰে। এতিয়া এইখিনি অকমান সময় লৰাই অকমান ফ্ৰাই হ'বলৈ দিম, বহুত বেছি ফ্ৰাই হ'ব নালাগে, জাস্ট অকমান ফ্ৰাই হ'লে হয়। মই ঢাকোন লগাই দিলো আৰু এইখিনি এতিয়া ফ্ৰাই হ'ব। 2 মিনিট মান পিছত ঢাকোন গুচাই চালো আৰু বন্ধাকবিখিনি ফ্ৰাই হৈ গ'ল, অৰ্থাৎ মোক যিমানখিনি ফ্ৰাই হোৱাৰ প্ৰয়োজন সিমানখিনিয়ে হৈ গৈছে। এতিয়া মই এইখিনি নমাই থম। বন্ধাকবি আৰু পিয়াজখিনি মই এইদৰে বাউল এটাত উলিয়াই লৈছো, ঠাণ্ডা হৈছে এইখিনি। আৰু এতিয়া মই ইয়াত এড কৰিম কণী মই 3টা লৈছো। এইখিনি ইয়াতে এইদৰে ভাঙি দিম আৰু ভালদৰে ফেটি ল'ব লাগিব। এতিয়া এইখিনি আমি ভালদৰে ফেটি ল'ম, ইয়াত আৰু একো দিব নালাগে। এইখিনি ফেটি লোৱা হৈ গ'ল। এতিয়া আমি এইখিনি ষ্টিম হ'বলৈ দিম। মই এনেকুৱা ধৰণৰ কেক টিন এটা লৈ লৈছো, মোৰ ওচৰত এনেকুৱা ধৰণৰ আছে, আপোনালোকৰ ওচৰত যেনেকুৱা শেপৰ থাকে তেনেকুৱা লৈ ল'ব। আৰু ইয়াত মই দি লৈছো অকমান ৰিফাইন, যাতে তলৰ পৰা লাগি নধৰে। এতিয়া আমি ইয়াত কণীৰ বনাই থোৱা মিক্সাৰটো বাকি দিম। এয়া মই গোটেই মিক্সাৰখিনি ইয়াত দি দিলো আৰু এতিয়া এইখিনি 15 মিনিট মানৰ কাৰণে ষ্টিম হ'বলৈ দিম। মই গেছত কেৰাহীত পানী উতলিবলৈ দিছো হাই ফ্লেমত। পানীখিনি উতলি গ'ল। এতিয়া মই ইয়াত দিছো এই ধৰণৰ এটা ষ্টেণ্ড। মোৰ পানী অলপ বেছি হৈছে কাৰণ ষ্টেণ্ডডাল ডুব খাই গৈছে, গতিকে পানী অকমান কমাই দিছো। আৰু এতিয়া ইয়াৰ ওপৰত দিছো মই কেক টিনটো। এতিয়া মই ঢাকোন লগাই দিম আৰু 15 মিনিট মানৰ কাৰণে হাই ফ্লেমত এইখিনি ষ্টিম হ'বলৈ দিম। 15 মিনিট হৈ গ'ল, মই ঢাকোন গুচাই চাইছো। ইয়া চাওক কেকটো ফুলি আহিছে আৰু মই টুথপিক এডালেৰে এইদৰে চাইছো, টুথপিকডালত একো লাগি অহা নাই, অৰ্থাৎ আমাৰ এই বন্ধাকবি আৰু কণীৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিম। এইখিনি ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই এইখিনি কাটি ল'ম। গোটেই কেকটো যিহেতু বন্ধাকবি আৰু কণী আছে গতিকে অকমান ঢিলা হৈ থাকে, গতিকে গোটেই কেকটো যদি উলিয়াব চাওঁ ভাঙি যাব পাৰে। গতিকে মই ইয়াতে এই ধৰণেৰে যেনেকুৱা ধৰণৰ সাইজ লাগে সেনেকুৱা ধৰণৰ সাইজত কাটি ল'ম। এয়া মোৰ এইখিনি কাটি লোৱা হৈ গ'ল এইদৰে। এতিয়া মই ইয়াৰ পৰা এপিচ এপিচকৈ উলিয়াই ল'ম। গোটেই পিচখিনি মই এইদৰে উলিয়াই ল'লো, এনেকুৱা ধৰণৰ পিচ কৰিছো আৰু একেবাৰে সফট হৈছে। এতিয়া আমি এইখিনি তেলত ভালদৰে ফ্ৰাই কৰি ল'ম। ইয়া মই কেৰাহীত অলপ মিঠাতেল দি দিছো আৰু গৰম হোৱাত তাত মই কেকখিনি এইদৰে দি দিছো। ইয়াৰে আপোনালোকে গ্ৰেভিও বনাব পাৰে, মই পিছে এইদৰে ফ্ৰাই কৰিয়ে থম।
ঘৰত কোনোবা আলহী আহিলে বা একে ধৰণেৰে সকলো বস্তু খাই আমনি লাগিলে এই ধৰণেৰে অকমান বেলেগকৈ বনাই খাই চাব পাৰে। বেছি সময় এইখিনি ফ্ৰাই কৰিব নালাগে, 5 মিনিট মান ফ্ৰাই কৰিলেই হৈ যায়। এয়া মই এইখিনি লুটিয়াই দিছোঁ, চাওক এফালে ৰঙচুৱা হৈ গ'ল। এতিয়া গোটেই কেইপিচ এইদৰে লুটিয়াই দিম। এয়া আমাৰ কণীৰ কেক দুয়োফালৰ পৰা ৰঙা হৈ আহিছে, অৰ্থাৎ ই ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ। এতিয়া আমি এইখিনি নমাই থ'ম প্লেট এখনত। একেবাৰে সহজ এই ৰেচিপিটো, যদি আপোনালোকে ঘৰত ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আশা কৰোঁ মোৰ আজিৰ এই কেকৰ ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে সকলো ভিডিঅ' ন'টিফিকেশ্যন সময়মতে পাই থাকে।